তো সেই গাড়ী আপোনালোকে যোৱা খণ্ডত দেখিবলৈ পাইছে টিউচন মাষ্টৰ পাৰ্ট 1 এইখন হৈছে পাৰ্ট 2 আপোনালোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ Oh no! দেশীয় ভাষ প্রশ্নটো তই গো ৰাৱণৰ এটা সুবিধা ক আৰু এটা অসুবিধা ক তাৰ সুবিধাটো হৈছে সমবেত সংগীতত সুবিধা আৰু অসুবিধাটো হৈছে গেঞ্জি পিন্ধাত অসুবিধা কি প্ৰশ্ন উত্তৰ দিয়া বাৰু এবাৰ তই কৈছোন বচন কেই প্ৰকাৰৰ আর বচন দুই প্রকারের বচন দুই প্ৰকাৰৰ দেশীয় কও অমিতাভ বচ্চন আর জয়া বচ্চন আপা এটা নব প্ৰশ্ন সোধা দে মোৰ দেশীয় কও পানীত থকা পাঁচটা জন্তুৰ নাম কও ছাৰ চাব কাছু কাছুৰ মায়েক কাছুৰ বাইপেক কাছুৰ ভায়েক কাছুৰ দাইয়া Oh no! দাদা বৌ বৌ এইটো নেকি আপোনাৰ ল'ৰা বাবু তুমি এবাৰ আছো বাবু তোমাৰ নামটো কওক কোন স্কুলত পঢ়া সুধি আছে আপনি কিয় কৈ আছে কথা পাতি বাজে নেকি দে বহাচোন বহা হ'ব যাক যাক বাবু কচোন যোৱাৰ কথা বলে কথা কলিল মানে আমি পডিল হৈ গাতা কাটা বদ্ধ গাতা কাটা বলে যোৱাৰ কথা বাপ্পা তই আহি কি গিলে উত্তৰ দিয়া আৰম্ভ কৰিলি এনেকে আহিছে আরে তুই তো অবশ্যই নিবি আর কি যাত্রা দিচ্ছি নাই তা কি বলে মহাত্মা গান্ধী মহাত্মা গান্ধী আবার বারে দে এরে শুন তো একে একে দিবেন আর একে একে এঘৰ ও এটা দোকান পাচ্ছ হলো মই এই তই কৈছিল তিনটা আটাইতকৈ শক্তিপ্ৰদ কাম কৰিছিল তাৰ মই আটাইতকৈ শক্তি লগা কাম কেতিয়া কম দেচোন কি কম মই শুনো বড়াল হাঁটা উঠে 2 নম্বৰ হল পাদা উঠে 3 নম্বৰ হল মুটা উঠে ওই এই দেচোন তই কইবার সূর্য আৰু চন্দ্ৰই কোনে বেছি আমাক উপকাৰ কৰে আর আমাৰ সূৰ্যই বেছি উপকাৰ কৰে Oh no! জয় কি তাৰ একদিন মই চন্দ্ৰক 10 টকা হাতছি গো মোক তাতে পইচা নাছি পাছত সি নেদিগে কিন্তু মই যেতিয়া সূৰ্যক 10 টকা হাতছো সি মোক 20 টকা দিছি সেইকাৰণে মই ধৰি গৈছো সূৰ্যই আমাক বেছি উপকাৰ কৰে দেচোন এবার তই কও পৃথিবীত পনিয়া গেছিল না মুরগি গেছিল বলিয়েছি আগে মুৰ্গী আছে আগে বলিয়েছি কি হ্যাঁ বুঝা পাগল Oh no! বেছিকে ভাই বুঢ়া হ'ব আজি খানা আছে চালা যা ফুচকা মিঠাকে হানো ভাই সন্মান সন্মান খাই ফেলবি তাকে বস্তু বুলি কৈছে এই যা যা আজি আৰু টিউচন সমাপ্ত কৰিছো যা দিও যা দিও তো গেলে আজি নকৰো যা যা উঠ গাইস ভিডিওটো আজি ইমানতে সমাপ্ত কৰিলো টিউচন মাষ্টাৰ নেক্সট আৰু ধামাকা ভিডিও আহি আছে কিডনেপিং আহি আছে তো তই দেখিবা কও যদি কও তো গাইস আহি আছে নেক্সট আমাৰ কিডনেপিং আহিব আপোনালোকে চাব বুলি আশা ৰাখিছো গাইস আজিৰ কাৰণে বাই বাই দিয়ক গাইস বাই বাই ভিডিওটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইবটো কৰিব